নমস্কাৰ বন্ধু বান্ধৱীসকল, পুৰবিক ৰয়েল পল্ট্ৰি ফাৰ্মৰ পৰা সকলোকে পুনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বহুদিন বিৰতিৰ পিছত আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হ'লোঁ। বহুদিন মই ভিডিঅ' বনাব পৰা নাছিলোঁ, কাৰণ মই ফাৰ্মিঙত ব্যস্ত থাকোঁ, তাৰোপৰি বিভিন্ন ধৰণৰ কাম কাজত ব্যস্ত থাকোঁ। সেইকাৰণে ভিডিঅ' বনাব সময় নাপাওঁ। তথাপিও যেতিয়া সময় পাওঁ মই ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ। গতিকে বন্ধু বান্ধৱীসকল, এইবিলাক হ'ল মোৰ লোকেল মুৰ্গী। লোকেল মুৰ্গীৰ পোৱালি ৩-৪ দিন বয়স হ'ল। ইয়াতে টোটেল বৰ্ডিঙত 1, 2, 3, 4টা বৰ্ডিঙত মোৰ 1000 পিছ পোৱালি আছে। আজি বাগানপাৰাত লৈ যাব পোৱালিবিলাক। এতিয়া যিহেতু গৰম দিন, পোৱালিবিলাক ৰখাৰ বাবে ইমান কষ্ট নাই, আৰু বিশেষকৈ ইমান তাপমাত্ৰা নহ'লেও হয়। আমি এনেদৰে দিনৰ ভাগত বাল্ব দিয়া নাই, ৰাতিৰ ভাগত বাল্ব দিম। আৰু এতিয়া খুব সুন্দৰকৈ ইহঁতে খাইছে, পানী খাইছে, আধাৰ খাইছে, খাই শুই আছে। সেইবিলাকো হ'ল লোকেল মুৰ্গীৰ পোৱালি, যিটো আমাৰ পিয়'ৰ লোকেল মুৰ্গী। ইয়াতে টোটেল 1000 পিছ আছে গোটেইকেইটা ব্ৰডিঙত। এইবিলাকো হ'ল পিয়'ৰ লোকেল মুৰ্গীৰ পোৱালি, খুব সুন্দৰকৈ আছে। গতিকে বন্ধু বান্ধৱীসকল চাব পাৰে, এইবিলাকো হ'ল লোকেল মুৰ্গীৰ পোৱালি। গতিকে আপোনালোকে যদি ঘৰত এনেই থাকে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় ফাৰ্মিং কৰি আগুৱাই যাব পাৰিব। যিহেতু আমাৰ অসমৰ মাংসৰ সম্পূৰ্ণভাৱে চাহিদা আছে, আৰু লোকেল মুৰ্গী প্ৰতিপালন কৰিলে লাভ হয়, লোকচান নহয়। মই আগতেও বহুতকেইটা ভিডিঅ' দিছিলোঁ। 3.5 মাহত 1 কেজি হয় লোকেল মুৰ্গীৰ ওজন, আৰু ইহঁতক বিশেষকৈ আধাৰৰ ইমান প্ৰয়োজন নাই। আমি এক টাইম কিনা ফিড দিওঁ, তাৰে পিছত আমি নেচাৰেল খাদ্য খুৱাওঁ। পোৱালি অৱস্থাত আমি এমাহলৈকে কণ্টিনিউ আমি কিনা ফিড দিওঁ, ইহঁতৰ গ্ৰ'থটো ভাল কৰাৰ বাবে। গতিকে বন্ধু বান্ধৱীসকল, যদি কাৰোবাক লোকেল মুৰ্গীৰ পোৱালি লাগে বা আৰেয়াৰ মুৰ্গী বিভিন্ন ধৰণৰ যদি পোৱালি লাগে, মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ কণ্টেক্ট নম্বৰটো ডেছক্ৰিপশ্যনত দি দিম। আজি বিশেষ নকওঁ, আশা কৰোঁ সকলোৱে ভালে আছে, সুস্থ আছে, তাৰেই কামনা কৰিছোঁ। আৰু যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে, নিশ্চয় ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকে দিয়া মৰম স্নেহত আমি আজি এইখিনি ছাকচেছ হৈছোঁ, আৰু আশা কৰোঁ ভৱিষ্যতেও যেন আপোনালোকে আমাক সহায় সহযোগিতা কৰে। ধন্যবাদ।